বন্ধুসকল নমস্কাৰ। আজি মই তাৰমানে আপোনালোকক এটা ভিডিঅ' দেখুৱাম, যিটো ভিডিঅ'ত আমি ধান বান্ধিব যাম মেলত। গাঁৱৰ মানুহে মেলত কেনেকৈ ধান বানে চাউল উলিয়াই তাৰে ভিডিঅ' এটা আপোনালোকক দেখুৱাম এই লকডাউনৰ সময়ত। বলক আমি ধান বান্ধিবলৈ যাওঁ। তো আমি আহি পালোঁ, এই মেল আহি পালোঁ, আমাৰ ঘৰতে আছে মেল, সেইকাৰণে সোনকালে আহি পালোঁ। বলক আমি ভিতৰত সোমাই যাওঁ মেলৰ। এইটো আমাৰ মেলৰ বৰ্ড, ইয়াত লাইন বৰ্ড কানেকশ্যন কৰা হয়। এইটো হৈছে মিটাৰ। তাৰপিছত এইটো মেইন যিটো ধান দিয়া হয়, আৰু এইফালে আছে আমাৰ এইটো ওজন জোখোৱা পাল্লা, য'ত আমি ধানৰ ওজনটো জোখোৱা আৰু সেই হিচাপে পইচাটো লোৱা হয়। এইবোৰ ধান চাওক থৈ গৈছে এইটো আমাৰ মেল। ইয়াত দি মানে চাউল আহে এইখিনিত, আৰু ইয়াত ধানবোৰ দিব লাগে। দিলে ঢাকনখন খুলি দিয়াৰ পিছত ইয়াত চাউলবোৰ আহে। এইপাত ফিটা, যিটোত আমাৰ মটৰটো ঘূৰাই আৰু বেগে ধানখিনি বনা যায়, চাউলত ৰূপান্তৰ হয়। এইটো মটৰ। এইবোৰ কানেকশ্যন আমাৰ পিছফালৰ বৰ্ডৰ কানেকশ্যন। এই কানেকশ্যনবোৰত মটৰটো ঘূৰে। এতিয়া আমি অন কৰিব লাগিব। তাৰপিছত এইবোৰ চাওক, এটা কথা না, একদম ধান বানা ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। আমি গাঁৱত এনেকৈ ধান বানো লকডাউনৰ সময়ত। আমি আমাৰ গাঁওবোৰত এনেকৈ আছোঁ আৰু সুন্দৰকৈ। তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব। লগতে আজিলৈ ইমানে, বাই বাই।